প্ৰেজ দি লৰ্ড আৰু চৰিফা বড়ো চেনেলত সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ আগত ঈশ্বৰৰ কথা ক'বলৈ গৈ আছোঁ। আজি মই এপিচিয়া পত্ৰৰ পৰা আপোনালোকৰ মাজত আলোচনা কৰিম না। আজি আপোনালোকৰ মাজত মই এপিচিয়া 6 অধ্যায় 4 পদ পাঠ কৰি মই সেই পিতৃসকল আপোনালোকে নিজৰ সন্তানসকলক খং নোতোলাব, কিন্তু প্ৰভুৰ শিক্ষা আৰু অনুসৰণ তেওঁলোকক প্ৰতিপালন কৰক। ইয়াক ইমান সুন্দৰকৈ কৈছে না। কাক কৈছে? পিতৃসকলক কৈছে। আমাৰ নিজৰ পিতৃসকলক কৈছে না। নিজৰ সন্তান, যাৰ পিতৃবিলাকৰ সন্তানবিলাক আছে না, সেইবিলাকক কি কৈছে? খং নোতোলাবা কৈছে না। তেওঁলোকক কি কৈছে? ঈশ্বৰৰ বাক্যৰ যোগেদি না, ঈশ্বৰৰ কথাৰ যোগেদি না, তেওঁবিলাকক কি কৈছে? প্ৰতিপালন কৰিব কৈছে না। আমি যদি নিজৰ সন্তানবিলাকক যদি আমি মাৰ পিট কৰোঁ, তেতিয়া নিজৰ সন্তানবিলাকে যোনটো ভাল ৰাস্তা সেইটো শিকিব নহয়। আমাক ইয়াত সুন্দৰকৈ কৈছে না বাইবেলত, ঈশ্বৰৰ বাক্যৰ যোগেদি তেওঁলোকক প্ৰতিপালন কৰিব কৈছে আমাৰ যীশুখ্ৰীষ্টই। তেনেকুৱা আমি নিজৰ সন্তানবিলাকক তেনেকৈ প্ৰতিপালন কৰিব লাগে। আমাৰ নিজৰ সন্তানবিলাক যদি বেয়া ৰাস্তাত গৈ আছে, আমি ঈশ্বৰৰ বাক্যৰ যোগেদি তেওঁবিলাকক আমি পৰিৱৰ্তন কৰিব লাগে না, আৰু ঈশ্বৰৰ ৰাস্তাত আমি তেওঁলোকক ঘূৰাই আনিব পাৰিব লাগে না। সেইকাৰণে ইয়াত সুন্দৰকৈ কৈছে, ইয়াত পিতৃবিলাকক না আৰু সন্তানবিলাককো কৈছে না। সন্তানবিলাকে পিতৃ মাতৃৰ আজ্ঞাধীন হ'ব লাগে না। যদি আমি পিতৃ মাতৃৰ আজ্ঞাবোৰ পালন নকৰোঁ, তেতিয়া আমি এই দেশখনত একো উন্নতি কৰিব নোৱাৰোঁ না, আৰু ঈশ্বৰৰ পথতো আমি আগুৱাই যাব নোৱাৰিম না। সেইকাৰণে আমি পিতৃ মাতৃৰো আজ্ঞাবিলাক আমি পালন কৰিব লাগে, আৰু ঈশ্বৰৰ বাক্যবিলাকো পালন কৰিব লাগে। আৰু ঈশ্বৰে আমাক ইমান সুন্দৰকৈ আজি ইয়াত ইমান সুন্দৰকৈ কৈছে না। আমি সকলোৱে নিশ্চয় সেই বাক্যত কোৱাত আমি নিশ্চয় বুজি পাইছোঁ। আৰু মই আপোনালোকৰ মাজত যি এই এপিচিয়া 6 অধ্যায় 4 পদ মই যি আপোনালোকৰ মাজত আলোচনা কৰিলোঁ, আপোনালোকে নিশ্চয় যেন ভালকৈ বুজিছে, আৰু এই বাক্যৰ যোগেদি আগন্তুক জীৱনবিলাকত যেন চলি যাব পাৰিব। পিতৃবিলাককো কৈছোঁ আৰু সন্তানবিলাককো কৈছোঁ না। আমি এই বাক্যবিলাক সদায় পালন কৰিব লাগে না। শুনা নহয়, আমি পালন কৰাটা হ'ব লাগে। আৰু এই বাক্যবিলাক আমাৰ অনন্ত জীৱনলৈকে না, আমি এই বাক্যবিলাক আমাৰ অন্তৰত ৰাখিব পাৰিম না। আৰু এনেকৈ আগন্তুক জীৱনবিলাকত যেন আমি আগুৱাই যাব পাৰিম বুলি আশা ৰাখিছোঁ। আৰু সকলোকে ধন্যবাদ দিছোঁ মই পুনৰবাৰ। আৰু মোৰ চেনেলত যদি কোনোবা ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজত ইমানেই কৈ আপোনালোকৰ মাজত মই শেষ কৰিছোঁ। ধন্যবাদ।